हेलो फ्रेंड्स আমি এতিয়া যাবলৈ ওলাইছো অকমান বজাৰলৈ যাওঁ বুলি ভাবিছো তাকে বতৰটো ইমান ঠিক নাই ৰ'দ দিছিলে অলপ আগত আমাৰ দেখাও ৰেডি যাবলৈ চাওঁ দে যাব আপোনালোকক ভালে ৰাখোঁ দোকানত গৈ কথা ক'ব নোৱাৰিম কাৰণ মানুহজন গ'লে মানে ইমান ভিডিঅ' চিডিঅ' কৰিবলৈ নিদিয়ে বতৰটো ইমান ঠিক নহয় যে মোবাইলৰ কেমেৰাটো লাগলা আহিছে ন ঠিক আছে ৰ'দডাল কেনেকৈ উলিয়াইছে এতিয়া আকৌ ৰ'দটো পূৰা কাৰাকৈ উলিয়াইছে দেখা নাযাবা ন এতিয়া ৰ'দটো আকৌ পূৰা কাৰাকৈ উলিয়াইছে চাব নেকি মানুহজন আহি আছে এতিয়া বৰ্তমান গাড়ী এখন লৈ ৰ'দটো বহুত কাঢ়া হ'ব এতিয়া দেখা চাওঁ এইফালে চাওঁ এইফালে সাঁচি আহি গৈছে নে এইফালে যা দেৱালী দিনাখন ৰাতি ইমান ধুনীয়া দৃশ্য আপোনালোকক নেদেখাকৈ বাৰু কেনেকৈ থাকোঁ চাবচোন গোটেই ৰাস্তাতে মানে লাইটে ধুনীয়াকৈ থৈছিলে কিন্তু আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলোঁ আমি বেলেগ এফালে গুচি আহিলোঁ এইফালে ইমান লাইট চিষ্টেমটো নাই মানে আমি বৰ্তমান এতিয়া খোজকাঢ়ি আহিছোঁ গাড়ীখন অহা নাই বৰ্তমান মাতিছে ফোন মাৰি আহিব আৰু গাড়ীখন আহিলে গাড়ীতে যামগৈ এইটো হৈছে পেট্ৰল পাম্প এইটো পেট্ৰল পাম্প হয় কালে পূজা আছে পূজাৰ কাৰণে কিমান ধুনীয়া কি কৰিছে ডেক'ৰেশ্যন কৰিছে হয় নাই আহি গ'ল আমাৰ ল'ৰাটোৱে বম ফুটাবলৈ ভয় কৰে আৰু বম ফুটোৱাৰ ওচৰলৈ ওলাই যাবলৈ দিয়া নাই মই ইফালৰ পৰা ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছোঁ আমাৰ দেউতাকে বাপেকে মানে ফুটুৱাইছে ফটকা চটকা বম চম